हेलो बंधु बान्धवीসকল আজি আমি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে আজি আমাৰ এই ভিডিঅ'ৰ পৰা জানিব পাৰিব পিএম কিষাণৰ যিসকলৰ কেৱাইচি হোৱা নাই তেওঁলোকে কেনেকৈ কেৱাইচি কৰিব, বেনিফিচিয়াৰী লিষ্টটো আপোনালোকে কেনেকৈ চাব, ষ্টেটাছটো কেনেকৈ চাব, ষ্টেটাছ চোৱাৰ কাৰণে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লাগে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে কেনেকৈ উলিয়াব। আৰু এটা পিএম কিষাণৰ সকলৰ বাবে ভাল খবৰ আহিছে। 13 নম্বৰ যিটো কিস্তি আছে আপোনালোকে জানুৱাৰী মাহৰ 2023 প্ৰথম সপ্তাহত আপোনালোকে পাই যাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আমি আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে আমাৰ চেনেলটোত নতুন আহি থাকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি নাথাকে তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যনৰ বেলটো অল কৰি ৰাখিব। আমি যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰিব আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত গৈ সাৰ্চ বাৰত লিখিব PM kisan.gov.in এইখিনি লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম যিটো ৱেবছাইট আপোনালোকে দেখাব PM কিষাণ, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে এতিয়া অলপ তলত আহিব, তলত আহি আপোনালোকে ইয়াত দেখা পাব KYC, ইয়াত আপোনালোকে ক্লিক কৰিব। যদি আপোনালোকে ইয়াত ক্লিক কৰিব তাৰপিছত নতুন এটা পেজ অপেন হ'ব। ইয়াত আপোনালোকৰ যিটো আধাৰ নম্বৰ আছে সেই আধাৰ নম্বৰটো ইয়াত আপোনালোকে এণ্টাৰ কৰিব। আধাৰ নম্বৰটো এণ্টাৰ কৰাৰ পিছত সাৰ্চ অপশ্যনত ক্লিক কৰিব। যেতিয়া আপোনালোকে সাৰ্চ অপশ্যনত ক্লিক কৰিব তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব, OTPটো এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰিলে ছাবমিট, তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত আপোনাৰ KYC ডান হৈ যাব। আমাৰ যেহেতু অলৰেডি KYC কৰা আছে সেইকাৰণে ইয়াত দেখাইছে KYC ইজ অলৰেডি ডান। যদি আপোনালোকে নিজে কৰিব নোৱাৰে তেনেহ'লে আপোনালোকৰ যিটো কাষত CSC চেণ্টাৰ আছে তাত আপোনালোকে যাব, তাত গৈ আপোনালোকে KYCটো কৰি ল'ব। প্ৰথমে আপুনি কি কৰিব, আপোনাৰ নামটো আছেনে লিষ্টত সেইটো আপোনালোকে ইয়াৰ পৰা চাই যাব। লিষ্টত নাম থাকিলেহে আপুনি KYCটো কৰিব পাৰিব। সেই লিষ্টত আপোনালোকৰ নামটো আছেনে নাই কেনেকৈ চাব কাৰণে আপোনালোকে কি কৰিব, আকৌ pmkisan.gov.in ইয়াত আহিলে এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰাৰ পিছত তাৰপিছত অলপ তলত আহিব। তলত অহাৰ পিছত আপোনালোকে ইয়াত দেখা পাব বেনিফিচিয়াৰী লিষ্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব তাৰপিছত ইয়াত আপোনালোকে দেখা পাব বেনিফিচিয়াৰী লিষ্ট, তলত আপোনালোকে দেখা পাইছে ষ্টেট, চিলেক্ট ষ্টেট, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত ডিষ্ট্ৰিক্ট, ইয়াৰ পৰা আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰ তলত দেখাব সাব ডিষ্ট্ৰিক্ট, ইয়াৰ পৰা আপোনালোকে সাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰ তলত দেখাব ব্লক, তাৰপিছত ব্লক চিলেক্ট কৰিব। তাৰ তলত আপোনালোকে দেখাব ভিলেজ, ইয়াত আপোনালোকে ভিলেজটো চিলেক্ট কৰিব। আপোনালোকৰ যিটো ভিলেজ হয় সেই ভিলেজটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি দিব। ভিলেজটো চিলেক্ট কৰাৰ পিছত গেট ৰিপৰ্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব তাৰপিছত আপোনালোকে অলপ তলত দেখা পাব সকলোকেইটা লিষ্ট ইয়াত ওলাই পৰিছে। ইয়াত আপোনালোকে আপোনাৰ নামটো চাই ল'ব, আপোনাৰ নামটো আছেনে নাই। ইয়াত সকলো নাম আপোনালোকে চাব পাৰিব। ইয়াত আপোনালোকে দেখা পাইছে অনলি 50টা নাম ওলাইছে। তাৰপিছত আপোনালোকে আৰু বেছিকৈ দেখাৰ কাৰণে এতিয়া 1 নম্বৰত আছে, তাৰপিছত আপোনালোকে 2 নম্বৰত ক্লিক কৰিব। ইয়াত আপোনালোকে দেখা পাইছে 2 নম্বৰত ক্লিক কৰিলে তাৰপিছত আপোনালোকে ইয়াত দেখা পাব এনেকৈ আপোনালোকে 2 নম্বৰ, 3 নম্বৰ, বহুত নম্বৰ আছে ইয়াত আপোনালোকে এনেকৈ ইয়াৰ পৰা আপোনালোকৰ নামটো আছেনে নাই আপোনালোকে ভালদৰে চাই ল'ব। সেইটো চাই লোৱাৰ পিছত তাৰপিছত আপোনালোকে কম্পিউটাৰ দোকানত যাব, CSC যিটো আপোনাৰ আছে সেই CSC চেণ্টাৰত গৈ আপোনালোকে KYCটো কৰি ল'ব। আৰু আপোনালোকে ইয়াত আপোনাৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব, যিটো আপোনাৰ PM কিষাণৰ যিটো ষ্টেটাছ আছে সেইটো আপোনালোকে কেনেকৈ চেক কৰিব, সেইটো চেক কৰাৰ কাৰণে আপোনালোকে বেক হৈ আহিব লাগিব। বেক হৈ অহাৰ পিছত ইয়াত আপোনালোকে দেখা পাব বেনিফিচিয়াৰী ষ্টেটাছ, ইয়াত আপোনালোকে দেখা পাইছে বেনিফিচিয়াৰী ষ্টেটাছ, ইয়াত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত মোবাইল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে। যদি আপোনালোকৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ হৈ আছে তেনেহ'লে আপোনালোকে ইয়াত মোবাইল নম্বৰটো এণ্টাৰ কৰি কেপচাটো এণ্টাৰ কৰাৰ পিছত এই কেপচাটো এই বক্সত চেম কৰি এণ্টাৰ কৰি গেট ডাটাত ক্লিক কৰিলে আপোনাৰ ষ্টেটাছটো ওলাই পৰিব। আৰু যদি আপোনাৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ নাই তেনেহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি আপোনালোকে ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এণ্টাৰ কৰিব। তাৰ তলত দেখাব কেপচাটো আপোনালোকে এই বক্সত এণ্টাৰ কৰি গেট ডাটাত ক্লিক কৰিলে আপোনাৰ ষ্টেটাছটো ওলাই পৰিব। যদি আপুনি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাজানে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে জনাৰ কাৰণে টোপোলত আপোনালোকে দেখাব নাও ইউৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ইয়াত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াত আপোনালোকে আপোনাৰ মোবাইল নম্বৰটো এণ্টাৰ কৰিব। যিটো আপুনি KYC কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। মোবাইল নম্বৰটো এণ্টাৰ কৰি কেপচাটো এই বক্সত চেম কৰি এণ্টাৰ কৰাৰ পিছত গেট মোবাইল OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ OTPটো আহি গৈছে। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব। OTPটো এণ্টাৰ কৰাৰ পিছত গেট ডিটেইলছত ক্লিক কৰিব। যেতিয়া আপোনালোকে গেট ডিটেইলছত ক্লিক কৰিব ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ওলাই পৰিব। আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কপি কৰিব বা এটা স্ক্ৰীনশ্বট কৰিব। স্ক্ৰীনশ্বট কৰাৰ পিছত আপোনালোকে
বেক হৈ আহিব ষ্টেটাছটো চেক কৰাৰ কাৰণে। বেক হৈ অহাৰ পিছত আপোনালোকে এতিয়া কি কৰিব, বেনিফিচিয়াৰী ষ্টেটাছ আকৌ ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াত মোবাইল নম্বৰত দিয়া আছে, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত ইয়াত আপোনালোকৰ সেই কেপচাটো চেমকৈ এণ্টাৰ কৰিব। তাৰপিছত গেট ডাটাত ক্লিক কৰিব। আমি আপোনালোকক দেখুৱাই আছোঁ, এনেকৈ আপোনালোকে কেপচাটো প্ৰথমত এণ্টাৰ কৰিব। কেপচাটো এণ্টাৰ কৰা হৈ গ'ল, এতিয়া গেট ডাটাত ক্লিক কৰিব। যেতিয়া আপোনালোকে গেট ডাটাত ক্লিক কৰিব, আপোনাৰ ষ্টেটাছ একদম ইয়াত ওলাই পৰিব। আপোনালোকে নিশ্চয় দেখা পাইছে কিমান কিস্তি আপোনালোকে পাইছে আৰু কোনটো কিস্তি আপোনাৰ পেণ্ডিং হৈ আছে, কোনটো কিস্তি আপোনাৰ কি প্ৰব্লেম হৈছে, ইয়াত আপোনালোকে সকলো ডিটেইলছ আপোনালোকে ইয়াৰ পৰা জানিব পাৰিব। তো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ন'টিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়াই নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। থেংক ইউ।